Hello students, welcome to Assamese Medium channel. So আজি তোমালোকক মই স্বাগতম জনাইছো এই Assamese Medium channel টো আৰু তোমালোকৰ যিখিনি ক্যালকুলেশনত যিখিনি তোমালোকৰ যোগ বিহু পুৰণ হৰণত যিখিনি ক্যালকুলেশনত ভুল লাগে বা বেছি সময় লাগে সেইখিনি আমি কেনেকৈ কম সময়ত কৰিব পাৰিম বিশেষকৈ পৰীক্ষাৰ সময়ত বেছি হেবোৰ প্ৰবলেম ফেস কৰিবলগীয়া হয় যদি আপোনাৰ ক্যালকুলেশনত slowly apuni ase slowly calculate koribo pare apuni tricks na jane speed koribole so tar bikhoye ami tricks ketaman aji yat discuss korim so bolok video to ajir arambho koru jog kora jikhini tricks ase so moi eta simple tricks loi ahisu apnalokor karone so he tricks to hoise ki protomote amar jodi yat 599 thake aru jodi 344 thake এনেকে যদি ডাঙৰ ডাঙৰ সংখ্যাখিনি থাকে ইয়াতো এটা সিম্পল ট্ৰিক্স আছে যেটো ট্ৰিক্স তোমালোকে ইউজ কৰি কম সময়তে তোমালোকে ইয়াৰ উত্তৰটো লিখিব পাৰা যেনেকে তোমালোকে ইয়াত চাব পাৰা ইয়াত কিমান আছে 599 মানে কিমান 500 আৰু 99 আছে ইয়াত আৰু ইয়াত কিমান আছে 344 মানে 300 আৰু 44 আছে এটো মাইন্ডতে তোমালোকে মানে ভাবি লব লাগিব এনেকে তো এইটো কিমান হ'ব 800 হ'ব নহয় নে এইটো 800 হ'ব প্লাস এটো প্লাস কৰি দিয়া কিমান হ'ব এটো 13 3 হাতত 1 13 3 13 1 14 ইমান হ'ব 143 আৰু 8 যোগ কৰিলে কিমান হ'ব 943 সিম্পল ওয়েট আহি গল নাই একদম কম সময়ত আমি আনসাৰ পাই গলো নহয় নে একদম কম সময়ত আমি আনসাৰ পাই গলো ঠিক তেনেদৰে আকৌ এটা নতুন এটা সংখ্যা ললো যেনেকৈ 724 আৰু 612 ইয়াক আমি কেনেকৈ কৰিম ইয়াত কিমান আছে 700 আছে নহয় নে 700 প্লাস 24 আছে আৰু ইয়াত কিমান আছে 600 প্লাস 12 আছে নহয় নে এটো সিম্পল এটো কিমান হ'ব 1300 হ'ব এটো 1300 আৰু ইয়াত কিমান হ'ব 6 আৰু 3 কিমান হ'ব 1300 আৰু এইক যোগ কৰিলে কিমান হ'ব 1336 হ'ব 1336 সিম্পল তো এই কাৰণে এইবোৰ বহুত ইম্পৰ্টেন্ট কাৰণ এটো সময় বচোৱাৰ এটা সঠিক ট্ৰিক বুলি ক'ব পাৰি এটো যেটো ট্ৰিক আমি ইউজ কৰি আমাৰ সময়টো বচাব পাৰো বিশেষকৈ আমাৰ পৰীক্ষাৰ সময়ত এই সমূহ ট্ৰিক বহুত ইম্পৰ্টেন্ট হয় কাৰণ এই সমূহ ট্ৰিক এটা ফলো কৰি আমি আমাৰ নিজৰ সময় বচাব পাৰো আৰু বাকি কেটা কোৱেশ্চন যে লাষ্ট টাইমত বাছি যায় কৰিব নোৱাৰো আমি সেইখিনি কৰিব পাৰে এইটো প্ৰসেছত নিশ্চয় কম সময় লাগিব সো নেক্সট আমাৰ হৈছে বিয়োগৰ ট্ৰিক যেনেকৈ 1 ৰ পাছত যিমানে শূন্য নাথাকক কিয় তাত আমি সাপোজ আমি এনেকুৱা এটা বিয়োগ অংক পাইছো 10000 আৰু ইয়াত আছে 972 এনেকা আছে তো আমি এটো মাইনাস কেনেকৈ কৰিম আমি কেনেকৈ কৰো এটো ইয়াৰ পৰা এটা ধাৰ লওঁ ইয়াত 10 হৈ যায় তাৰ পাছত ইয়াত এটা ধাৰ লওঁ 1 তাৰ পাছত ইয়াত এক ধাৰ লওঁ তাৰ পাছত ইয়াক ধাৰ লওঁ তেতিয়া ইয়াত কিমান হৈ যায় 10 হৈ যায় তো 10 ৰ পৰা 2 গলে 8 তাৰ পাছত 9 ৰ পৰা 7 গলে 2 এনেকৈ কৰো আৰু এটো বহুত ইফালে কেৰি লোৱা হয় বা ধাৰ লোৱা হয় কিবা কিবি কৰা হয় হেবোৰ আমি ঝামেলাত নফসি ডাইৰেক্টলি আমি এটা ট্ৰিক্স ইয়াত ইউজ কৰো এই ট্ৰিক্সটো তোমালোকক কৈ দিছো বাৰু ট্ৰিক্সটো হৈছে 10000 এনেকৈ থাকিলে আৰু তলত যদি 972 বা জিয়ে নাথাকক কিয় প্ৰথমতে এই সংখ্যাটোৰ ওপৰত জি আছে নহয় এই সংখ্যাটোৰ ওপৰত জি শূন্যটো আছে নহয় ইয়াত 9 ৰে ইয়াক আমি 9 বুলি ভাবিম তাৰ মানে 9 গলে 0 এটো তাৰ পাছত ইয়াক এইটো আমি 9 বুলি ভাবিম এটুকু আমি 9 বুলি ভাবিম তো এই 9 বুলি ভাবিলে 9 ৰ পৰা 7 গলে কিমান থাকিব 2 এইটুক 10 বুলি ভাবিম এইটুক 9 বুলি ভাবিম এইটুক 9 বুলি ভাবিম আৰু এইটুক 10 বুলি ভাবিম আৰু এইটুকু 9 বুলি ভাবিম ওকে তো কিমান হ'ব 10 ৰ পৰা 2 গলে 8 28 হলা তাৰ পাছত ইয়াত 0 হ'ব আৰু ইয়াত কিমান আছে 9 আছে সেইকাৰণে লিখোঁ আমি আহিব ঠিক আছে এতিয়া আমি এইটো ইয়াৰ লগত যোগ কৰি চাম যে এইটো হৈছে নাই মানে এইটো শুদ্ধ নে অশুদ্ধ এইটো আমি চেক কৰি চাম তো ইয়াৰ লগত আমি এইটো প্লাস কৰি চাম কিমান হ'ব 972 এইটো আমি ইয়াৰ লগত প্লাস কৰিলে এইটো ওলাব নাই এইটো চাব পাৰিম ন 8 9 10 10 0 হাতত 1 10 0 হাতত 1 তাৰ পাছত 7 8 9 10 10 0 হাতত 1 তাৰ পাছত 9 1 10 10 0 হাতত 1 9 1 10 ওলালে আনসাৰ এইটো তো সিম্পল আমি এনেকৈ প্ৰসেছত কৰিব পাৰো ইয়াৰ ধাৰ কেৰি ধাৰ লোৱা এইবোৰ বাদ দি আমি এইটো প্ৰসেছত কৰিব পাৰিম সো
এইটো বিয়োগৰ এটা প্ৰচেছ আছিলে যিটো তোমালোকে ইউজ কৰি নিশ্চয় তোমালোকৰ সময় বচাব পাৰিবা পূৰণ আমি যেনেকৈ কৰি আহিছোঁ নহয়নে আমি যেনেকৈ পূৰণ কৰি আহিছোঁ ঠিক তেনেদৰে আমি নকৰি যদি নতুন এটা ট্ৰিক্সলৈ চাওঁ তেনেহ'লে আমি এনেধৰণে কৰিব লাগিব প্ৰথমে আমি কেনেকৈ পূৰণ কৰিছিলোঁ ছাপ'জ ইয়াত 111 ইনটু 22 যদি আমাক এনেকৈ দিয়া থাকে ছাপ'জ আমি কেনেকৈ ইনটু কৰোঁ 2 এগুণ 2 তাৰপিছত ইয়াৰে পূৰণ কৰোঁ 2 এগুণ 2 ঠিক তেনেদৰে ইয়াকো এনেকৈ পূৰণ কৰোঁ 2 এগুণ 2 2 এগুণ 2 কিমান হৈ যায় 242 অলপ সময় লাগিল ঠিক তেনেদৰে আমি যদি এইটো নকৰি যদি আমি এই ট্ৰিক্সটো যিটো ট্ৰিক্সৰ বিষয়ে আমি কম আজি সেইটো ট্ৰিক্স যদি আমি ইউজ কৰোঁ চ' সেইটো কেনেকৈ কৰিম আমি 2211 ইনটু কৰিলে এইটো তোমালোকৰ কি হ'ব এইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব প্ৰথমতে এই দুটাক পূৰণ কৰিব লাগিব এই দুটা পূৰণ মানে কিমান হ'ব 2 এগুণ 2 তাৰপাছত ক্ৰছ পূৰণ কৰিব লাগিব ইয়াৰ মাজত ক্ৰছ ছাপ'জ এনেকৈ 2 2 1 1 আছে ইহঁতক প্ৰথমতে পূৰণ কৰিব লাগিব কিমান হ'ব 2 হ'ব তাৰপাছত এই দুটাক আৰু এই দুটাক পূৰণ কৰিব লাগিব মানে কিমান হ'ব 2 এগুণ 2 আৰু এইফালে 2 এগুণ 2 এইটোক যোগ কৰি দিব লাগিব কিমান হ'ব 4 হ'ব নহয়নে এই 4টো আমি ইয়াত বহাই দিম তাৰপাছত এই দুটাক পূৰণ কৰি দিম কিমান হ'ব 1 2 2 এইটো এনচাৰ আহি গ'ল মানে কি হ'ব 242 এইটো আমাৰ এনচাৰ হ'ব চ' মই ভাবোঁ যে এই ট্ৰিকটো অলপ কম সময়ত হৈ যায় চ' আকৌ দুটা সংখ্যাৰ আমি পূৰণ কৰি চাওঁ যেনে 86 ইনটু 52 যদি কৰি চাওঁ ঠিক তেনেদৰে আমি কৰি চাওঁ ইনটু এই দুটাক প্ৰথমতে পূৰণ কৰিব লাগিব নহয়নে কিমান হ'ব এইটো 12 2 হাততে চ' এইখিনি পূৰণ কৰিব লাগিব পূৰণ কৰা হয় এইটো ইয়াৰ লগত প্ৰথমতে পূৰণ কৰা হয় নহয়নে এই দুটাক কিমান হ'ব 12 হ'ব 12 2 চ' বাকী থাকিল 1 নেক্সট আমি এইটো ক্ৰছ পূৰণ কৰিম নহয়নে ক্ৰছ পূৰণ তো এইটো পূৰণ কৰিলে কিমান হ'ব 8 2 16 8 2 16 5 গুণ 30 এইটোক যোগ কৰিম কিমান হ'ব এইটো 46 হ'ব নহয়নে 46 হ'ব তাৰপাছত ইয়াত যে এক বাকী আছিলে সেইটো ইয়াত লগাই দিম কিমান হ'ব 47 হ'ব নহয়নে 47ৰ এতিয়া আমি 7টোক ইয়াত বহাম এইটো কেৰি যাব মানে এইটো বাকী থাকিব চ' এতিয়া এই দুটাক পূৰণ কৰিম কিমান হ'ব 5 8 গুণ 40 আৰু এই যে 4 বাকী আছে এইটো যোগ কৰিলে কিমান হ'ব 44 চ' এইটো এনচাৰ চ' কিমান হ'ব 4472 এইটো আমাৰ এনচাৰ ফটককৈ এইটো ওলাই যাব এনচাৰটো তোমালোকৰ এই ট্ৰিক্সটো যদি তোমালোকে ইউজ কৰা চ' হৰণ বুলি ক'লে আমি তাৰ চিম্বলটো এইটো বুজোঁ নহয়নে আৰু যিখিনি ভগ্নাংশত থাকে যেনিবা 20/5 এক্সেট্ৰা মানে আদি ইত্যাদি যিখিনি থাকে এনেধৰণৰ সেইখিনি চব হৰণ হৈছে বুলি আমি বুজোঁ যিবিলাক ভগ্নাংশৰ হৰৰ শেষ অংকটো 9 হয় সেইবিলাক সংখ্যাৰ ওপৰতে আমি এই ট্ৰিকটো লগাব পাৰোঁ তো বলা এই ট্ৰিকটো চাওঁ চ' যেনেকৈ আমাৰ ইয়াত এটা এক্সাম্পল লৈ লৈছোঁ 18/49 লৈছোঁ যেনিবা অ'কে 18/49 লৈছোঁ চ' ইয়াক আমি এতিয়া হৰণ কৰিম চ' হৰণ কৰাৰ আগত আমি চাই লওঁ যে এই ট্ৰিক্সটো কেনেকৈ কাম কৰে চ' ট্ৰিক্সটো বেচিকেলি এনেকৈ কাম কৰে যে প্ৰথমতে আমাক 18/49 প্লাছ 1 কৰি ল'ব লাগে চ' 49 প্লাছ 1 কৰি ল'ব লাগিব তাৰপাছত এইটো কিমান হৈ যাব 18/50 হৈ যাব নহয়নে চ' এতিয়া এই 50ৰ যিটো 0 আছে এইটোক আঁতৰাবলৈ ইয়াত এটা দশমিক ব্যৱহাৰ কৰিব লাগিব ওপৰত চ' এইটো 1.8/5 হৈ যাব নহয়নে এতিয়া কি হ'ল আমাৰ তলৰ যিটো মান সেইটো ডাঙৰে আছে নহয়নে ডাঙৰে আছে চ' প্ৰথমতে আমি ইয়াত দেখিলোঁ যে তলৰ যিখিনি ভেলু আছে যিখিনি মান আছে সেইটো ডাঙৰ ওপৰতকৈ চ' তাৰ বাবে আমি ইয়াত 50 কৰি ল'লোঁ মানে ইয়াত এটা +1 দি ইয়াত +1 কৰি আমি এইটোক যুগ্ম সংখ্যা কৰি ল'লোঁ তাৰপাছত তলৰ যিখিনি শূন্য আছিলে সেই শূন্যটো আঁতৰাবলৈ ওপৰত এটা দশমিক ব্যৱহাৰ কৰিলোঁ চ' এতিয়া তোমালোকে 1.8ক 8/5ক হৰণ কৰিব লাগে এইটোক আমি এনেকৈ কৰিম 1.8 আৰু ইয়াত 5 আমি এই দীঘলীয়া যিটো আমি হৰণ কৰোঁ সেই দীঘলীয়া হৰণটো নকৰি
আমি ডাইৰেক্ট আমি এনসাৰটোতে আমি কৰি এনসাৰটো ওলাই লওঁ ডাইৰেক্ট এনসাৰতে ট্ৰিকটো আমি ইউজ কৰি আমি এনসাৰটো টোটেলি ওলাই লওঁ আৰু তোমালোকে যদি কিবা কনফিউজ হৈছা তো তোমালোকে এইটো ক্যালকুলেটৰ মোবাইলৰ ক্যালকুলেটৰত মাৰি চাব পাৰা এইটো ক্যালকুলেটৰত তোমালোকে মাৰি চাব পাৰা ওকে সো এতিয়া এইটোক আমি ডিভাইড কৰিম প্ৰথমতে আমি এই যেটো দশমিক আছে প্ৰথমতে এই দশমিকটো আমি আঁতৰাই লওঁ সো এই দশমিকটো আঁতৰাবলৈ হলে ইয়াত এটা পইণ্ট দিব লাগিব নহয় নে ইয়াত এটা দশমিক দিব লাগিব তেতিয়া এইটো কিমান হৈ যাব 18 হৈ যাব এইটো 18 হৈ যাব নহয় নে 18 হৈ যাৱাৰ পাছত আমি চালো যে এইটো 5তকৈ ডাঙৰ হৈ গল সো 5তকৈ ডাঙৰ হোৱাৰ ফলত আমি ইয়াক এতিয়া হৰণ কৰিব পাৰো সো এই সিম্পলি এতিয়া আমি ইয়াক হৰণ কৰিব পাৰো সো সিম্পলি হৰণ কৰিব পাৰো সো কিমান হ'ব 18ক আমি হৰণ 5 ৰে যদি কৰো তেতিয়া কেইবাৰ যাব 5 কেইবাৰ যাব 3 গুণ 15 যাব না 5 তিনিবাৰ যাব সো কিমান হ'ব 15 হ'ব সো 15 হোৱাৰ লগে লগে আমি ইয়াত মাইনাস কৰিম কিমান হ'ব বাকি কিমান থাকিব 3 সো এতিয়া লজিকটো ইয়াত আছে মানে ইয়াতে মেইন এইটো ধ্যান দিবা অলপ ইয়াত অলপ ধ্যান দিবা এই বাকি থকা যেটো 3 আছে নহয় নে এই বাকি থকা 3 টো আমি ইয়াৰ আগত লগাই ভাবিব লাগিব যে কিমান আছে 0.3 আছে নহয় নে সেই বাকি থকা যেটো আছে এই বাকি থকা 3 আছে সেই 3 টো আমি ইয়াত আছে বুলি ভাবিম মানে ভাবিম জাস্ট লগাই ইয়াত ভাবিম সো এটো আমি সাইডত লিখি লৈছো 33 এনেকা হ'ব নহয় নে এনেকা হ'ব সো এতিয়া আমি ইয়াক 5 ৰে হৰণ কৰিব পাৰিম মানে 33 ক এতিয়া আমি 5 ৰে হৰণ কৰিব পাৰি তো 5 ৰে 33 ক হৰণ কৰিলে কেইবাৰ যাব সো আমি এটো চাম 5 * 6 কিমান বাৰ হ'ব 5 6 গুণ 30 হয় না যদি আমি হাত লওঁ তো ইয়াতকে ডাঙৰ ওলাব সো নহব সো এই কাৰণে 5 6 গুণ 30 সো এতিয়া ইহতক মাইনাস কৰিম সো 5 কিমান গুণ 30 হল 5 6 গুণ 30 হল 5 6 গুণ 30 হৈ গল সো এতিয়া ইয়াক মাইনাস কৰিম কিমান হ'ব 33 - 30 কিমান হ'ব 33 - 33 হ'ব 3 হল সো এতিয়া এই 3 টো সেম অথনি যেনেকৈ আমি ইয়াৰ আগত যে ভাবি 33 বনাইছিলো ঠিক তেনেদৰে আমি এই 3 টো এই 6 ৰ আগত আছে বুলি আমি ইয়াক বনাই ল'ব লাগিব 36 এই 6 ৰ আগত আমি এই 3 টো আছে বুলি ভাবি লম কিমান হ'ব 36 হ'ব এইটো না ভাবি এই 3 টো তেতিয়া ভাবিব নালাগে জাস্ট এই 3 টো ইয়াৰ 6 অনলি 6 ৰ আগত আছে বুলি ভাবিব লাগিব সো কিমান হ'ব 36 হৈ যাব তে এতিয়া ঠিক এই 36 ক পুনৰাই হেই 5 ৰ লগত হৰণ কৰিব লাগিব 5 ৰে হৰণ কৰিব লাগিব 36 ক তো 36 ক 5 ৰে হৰণ কৰিলে কেইবাৰ যাব 5 কিমান গুণ 36 5 7 গুণ 35 বাট নট 36 সো কিমান হ'ব 5 7 গুণ 35 5 7 গুণ 35 ওকে 5 7 গুণ 35 তো কিমান হ'ব ইয়াত বাকি কিমান থাকিব 1 থাকিব 5 7 গুণ 35 বাকি 1 বাকি থাকিব নহয় নে বুজি পাইছা নহয় 1 বাকি থাকিব মাইনাস কৰিলে এটো সো এতিয়া কিমান হ'ব 1 যে বাকি থাকিব এই 1 টো এই হাতৰ আগত লগাই ঠিক অথনিৰ দৰে আমি তাক পূৰণ হৰণ কৰিম ওকে সো ইয়াৰ লগত লগাই হৰণ কৰিম সো কিমান হ'ব 7 আছে নহয় তাত 7 ৰ আগত আমি কিমান ভাবি লওঁ 1 ভাবি লওঁ মানে কিমান হ'ব 17 হ'ব 17 ক এতিয়া আমি 5 ৰে হৰণ কৰিম তো 5 ৰে হৰণ কৰিলে কিমান বাৰ যাব 5 3 গুণ 15 নহয় নে 5 3 গুণ 15 সো এতিয়া কিমান হ'ব ইয়াক আমি মাইনাস কৰিম 5 3 গুণ 15 এতিয়া মাইনাস কৰিম কিমান পাম 7 ৰ পৰা 15 গলে 2 বাকি কিমান থাকিলে 2 থাকিলে এই 2 টো এতিয়া এই 3 ৰ আগত লগাই দিম সিম্পল একদম 3 আগত লগাই দিম 2 ওকে কিমান হ'ব 23 ঠিক তেনেদৰে আমি 5 ৰে এতিয়া 23 ক হৰণ কৰিম কিমান হ'ব 5 কিমান গুণ 23 5 4 গুণ 20 5 5 গুণ 25 তাৰ মানে 23 তকৈ ডাঙৰ ওলালে নহয় নে তো এই কাৰণে আমি এটো লব নোৱাৰিম সো এটো লব পাৰিম 5 4 গুণ 20 ললো সো কিমান হ'ব ইয়াত 3 ঠিক তেনেদৰে ইয়াত 5 4 গুণ 20 হল 3 ঠিক অথনিৰ দৰে এই 3 টো ইয়াৰ আগত বহাই আমি ঠিক তেনেদৰে কৰি গৈ থাকিলে এনসাৰ হৈ যাব সো আমি এনসাৰ ইমানটি বা ইমানটি ললে হৈ গল সো আমি তোমালোকে এটো ক্যালকুলেটৰ ইয়াত চাব পাৰা ইয়াত আমি উলাই থৈছো ক্যালকুলেটৰত এটো এনসাৰ উলাইছে না তোমালোকে চাই লব পাৰা এই 4টা আজি ট্ৰিক্স আমি ডিসকাস কৰিলো
আশা কৰোঁ তোমালোকক ভিডিঅ'টো ভাল লাগিল আমাৰ অসমীয়া মাধ্যম চেনেলটোক সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন দবাব আৰু লাইক কৰিব কমেন্ট নিশ্চয় কৰিব কাৰণ কমেন্ট কৰিলে আমি বুজিব পাৰোঁ যে আপোনালোকৰ সুবিধাসমূহ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব পঢ়ি থাকিব অল দ্য ভেৰি বেষ্ট